DB ব্লগলৈ স্বাগতম জনাইছোঁ আৰু এটা হাঁহি খুৰাক ল'বলৈ এটা ভিডিঅ' বনাইছোঁ আপোনালোকৰ ভিডিঅ'টো দেখাম ধুনীয়াকৈ ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ আৰু লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেৰি কি হ'ল ভিডিঅ'টোৰ মাজলৈ সোমাই বেঙেনা চব্জি আহক দাদা আহক হলচেলেটত লগাই দিছোঁ আহক দাদা আহক আলু পিঁয়াজ বেঙেনা ভেন্দি চব চব্জি 20 টকা 20 টকা 20 টকা ভাল মক্কেল এটা পাইছোঁ ৰ ইয়াক আজি দবাই আছোঁ এনেও ঘৰত চব্জি নাই নাই এতিয়া কাইলৈ পৰহিলৈ ধাৰ দিব লাগে এতিয়া ঘৰ ভাড়াও দিব লাগে একদম চব্জিকেইটা আজি কাষ্টমাৰ এটাও ৰাস্তাদি মানুহ এটাও নাই দেখোন চাল্লা এতিয়া ঘৰ এইপিনে ধাৰ দিব লাগে মানে লোন মাৰিব লাগে এনেকৈ হ'লে বাৰু কেনেকৈ চলিম বা সংসাৰখন দাদা এই চব্জি কেনেকৈ দিছে এইবিলাক এইটো দাদা 20 টকা দাদা এইটো বেয়া হৈছে দেখোন বস্তুটো এইটো দাদা ভাল ভাল আজি তাজা মাল তাজা মাল তাজা কিবা বেয়া বেয়া ওলাইছে এইবিলাক বস্তু ভাল ভাল দাদা ভালে তাজা মাল হয় নেকি আলু কেনেকৈ দিছে আলু আলু দাদা 30 টকা গোটেইখিনি দাদা হয় নেকি ফ্ৰেঞ্চবিনটো ল'বলৈ মন আছিলে কিন্তু লওক দাদা ভাল ভাগ কেনেকৈ ভাগটো এইটো ঠিক আছে এই মই মোনাটোৱে নানিলোঁ নহয় মোনাটো লৈ পেলাই আহি আছোঁ হে ঠিক আছে ইয়াত থকা চব্জিখিনি কি হ'ল চাল্লা গোটেই মালখিনি দেখোন লৈ গ'ল পৃথিৱীত এনে মানুহ আছেনে এনে ঘৰত অৱস্থা নাই এই মাৰাকে মাৰি থৈ গুচি গ'ল এয়াই জীৱন ভগৱান এয়াই জীৱন দুখীয়াকো তুমি মাৰি দিলা ভগৱান মই এতিয়া কেনেকে চলিম কপাল কি